মাক্কা আজি গান এটাকে গাই দিবি বাৰু। গা গা তই গান এটা গা, চবেই ভাল পাব তোৰ গান শুনিলে। ঠিক আছে তেতিয়াহ'লে মই গান এটা গাইছোঁ আৰু শুন। গা গা। মৰি সেই থাকিলে মই তোমাক নাপালে, নিদিলেও নালাগে মোক মৰম তোমাৰে। ৰ তই গান গাব নালাগে, তই কেলে মৰিব লাগে হা? কোনে মৰম দিয়া নাই তোক কচোন? কোনে মৰম দিয়া নাই তোক? কোনে মৰম দিয়া নাই মোক ক। আৰু মই সেই ছোৱালীজনীৰ লগত কথা পাতোঁ, তোক যিজনী ছোৱালীয়ে তোক মৰম কৰা নাই আৰু তোক মৰম দিয়া নাই। নকবি অ', বহুত দুখত গোৱা গান এইটো, বহুত দুখত গাইছোঁ। তই ছোৱালীজনী কোন তই গম পাই তইনো কি কৰিবি অ'? তাই মোক ভালকৈ নামাতে, তাইক মই আজিলৈকে ভালকৈ কথা এটাও পাতি পোৱা নাই। মই কি কৰিম অ'? মই মৰিবই লাগিব। গানটোত মৰা বাহিৰে আৰু একো নাই নেকি হা? তই মৰা বাহিৰে গানটোত আৰু একো নাই নেকি? পিছত আৰু কি আছে? ভালকৈ গাচোন, মৰা কথা নাগাবি, বেলেগবোৰ গা। পিছৰ গান গাইছোঁ, তই ভালকৈ শুনি থাক। তই মাজতে টেপেচকৈ নামাতিবি, তই মাজতে আকৌ টেপেচকৈ মাত, তই প্ৰতিটো কথাই অৰ্থ লাগে, তই টেপেচকৈ নামাতিবি তই। গা গা, কিন্তু মৰা কথা নাগাবি, ভালকৈ গা। আৰু তই মৰিব নালাগে, মৰাটো নাগাবি, তাকে নমৰাটো গা। ধনী ধনী বিচাৰিছা, ধনীহে দৰা, ধনীয়ে নিদিয়ে সুখ জানানে দেহা। উৰি বতাহ, ও বতাহ, ও বতাহ বলিছে তোমালৈ মনত পৰিছে ৰচোন ৰ, তই যে এই তোমালৈ মনত পৰিছে বুলি কৈছ, সেই তোৰ যে মনত পৰিছে সেই ছোৱালীজনী কোন? নামটো কচোন, নামটো ক, মই এতিয়াই কথা পাতিম, তই নামটো ক, তাই কোন? কিয় মাতিলি নহয় তই মাজতে টেপেচকৈ তই কিয় মাত? মোৰ গানটো গাবলৈ নিদিয় কিয়? মোক গাবলৈ দে, মোৰ বহুত তেজেদি, মোৰ মনৰ কথাবোৰ মই কেনেকৈ ক'ম? মই গানৰ আকাৰেৰে ক'ম, গানৰ মাজে মাজে মোৰ মনৰ কথাবোৰ তই বুজি পাব লাগিব। তই গোটেই মোৰ মনৰ কথাবোৰ গানৰ মাজে মাজে তই বুজি পাব লাগিব। মোৰ তাইলৈ কিমান মৰম আছে গম পাইছ? তই বুজি পাব লাগিব, তাৰপিছত তই মোক কবি। ৰ তই আৰু গান গাব নালাগে। তোৰ সেই দুখৰ মাজত সোমাই থকা ছোৱালীজনী, সেই ছোৱালীজনী কোন মোক এতিয়া ক। আৰু মই সেই ছোৱালীজনীৰ লগত কথা পাতোঁ, তোৰ যে ইমানখিনি দুখ তাইৰ জহত সোমাই আছে, মই সেই কথাখিনি তাইক খোলাকৈ কৈ দিওঁ। নালাগেও, তাই বুজি নাপায়, নালাগে। তাই আৰু মোক বুজি নাপায়। তাইক মই বহুত বুজালোঁ। মোৰ গোটেই কলিজাখন তাই বুলিও মই ক'লোঁ, মই গোটেই মানুহটো তাই বুলিও ক'লোঁ, মোৰ অন্তখনো তাই বুলি কৈছোঁ, মোৰ চকু দুটাও মই তাই বুলি কৈছোঁ, মোৰ লিভাৰটোও তাই বুলি কৈছোঁ, কিডনী দুটাও তাই বুলি কৈছোঁ। তথাপিতো তাই নেমানে। চুলি গোডালহে বাকী থাকিলে আৰু, দাঁতকেইটাহে বাকী থাকিলে আৰু তাই বুলি ক'বলৈ। কিন্তু তাই নেমানে। তাইক মই মান্তি কৰাব নোৱাৰিলোঁ। ৰ তই তাইক ভালকৈ বুজাব পৰা নাই, তই তোৰ মনৰ কথাবোৰ তাইক ভালকৈ ক'ব পৰা নাই। মই এতিয়া ফোন এটা কৰি তাইক কওঁ, আৰু তই মোক তাইৰ ফোন নাম্বাৰটো দে, আৰু ছোৱালীজনী কোন তই মোক কৈ দে, মই তাইলৈ এটা ফোন কৰোঁ, আৰু মই তাইক ফোন কৰি ভালকৈ তাইক তোৰ মনৰ কথাখিনি বুজাই কওঁ। লৈ ল তাই ভাগৰ ফোন নাম্বাৰটো লৈ ল। টুকুৰু তাইলৈ তোলো, টুকুৰু পালিনে? নোট কৰিলি নে তই? আকৌ এবাৰ ক'ব লাগে নেকি? ইমান ফাৰ্ষ্ট ক'লি যে, লাহে কচোন, নাম্বাৰটো লাহে ক। টুকুৰু টাকুৰু। মোৰ ভাগৰ ফোনটো বাজিছে, কোনেনো কৰিছে ৰচোন চাই লওঁ, কোনে ফোন কৰিছে মোক। হেল্ল', কোনে কৈছে কওকচোন, কি কাৰণে ফোন কৰিছে মোক? অ' পিয়াক্ষী, কোনে ফোন কৰিছে নে তোক? কোন নহ'ব আৰু, হয়তো নগেন নে চগেন, তাৰ কোনোবা লগৰ এটা, কিবা কিনো নাম কৈছে জানো, এই লগৰ এটা তাৰ। অঁ ঠিক আছে তেতিয়া দে, তই কথা পাত আৰু মই সেই চকীখনতে অলপ বহোঁ, মোৰ বিৰাট ভাগৰ লাগিছে দেই। বহ মই কথা পাতি লওঁ, কেলেনো ফোন কৰিছে মোক, তই বহ। ভালকৈ কোৱাচোন, কিয় ফোন কৰিছিলা, ভালকৈ কোৱা। আৰু তুমি কোন কৈছা, ভালকৈ কোৱা, তোমাৰ নামটো কোৱা, কিয় কৈছিলা, কেলে ফোন কৰিছা, ভালকৈ কোৱাচোন। হেল্ল' পিয়াক্ষী, মই এই খগেনৰ লগৰ কুকুৰে চেলেকাই কৈছোঁ। সেই কি কয়, এই তোমাক সি বহুত ভাল পাই, ক'ব পৰা নাই। সি মানে বহুত তেজেদি ফালি আছে, সি বহুত তেজেদি ফলা গান গাই আছে। সেইবাবে সি মানে কৈছে যে মোৰ চব তোমাৰ মানে তাৰ ভাগৰ চবখিনি তোমাৰ নামতে উচৰ্গা কৰিছে, কিন্তু তুমি তাক কিমান ভাল পোৱা ভাল নোপোৱা সি তোমাক সুধিব পৰা নাই, কথাটো তোমাক সুধিব পৰা নাই। তুমি ক'ত আছা বাৰু? ফোনত কথা পতাতকৈ গৈ পেলাই তোমাৰ লগতে ভালকৈ তাকো লৈ গ'লোহেঁতেন, দুয়োটাই ভালকৈ কথা পতাই দিলোঁহেঁতেন, আৰু তেতিয়া গম পালোঁহেঁতেন আমি ই কৰি থকা তেজেদিবোৰ সঁচা নে মিছা। মই নাযাওঁ, তাই মোক ভাল নাপায় দেই, মই নাযাওঁ, মোক অকলো ভাল নাপায় দেই। মই কথা পাতি আছোঁ দেখিছেনে নাই, মনে থাক, তাই শুনিব এইবোৰ। হেল্ল' পিয়াক্ষী, এই তুমি ক'ত আছা বাৰু? হেৰি লোকেশ্যনটো ক'বা নেকি বাৰু? আমি তালৈকে গ'লোহেঁতেন ফোনত কথা পাতি থকাতকৈ, হেৰি ক'বা নেকি, বেয়া নোপোৱা যদি? হয়, মই ৰেগুলাৰ বন্ধ ৰেষ্টুৰেণ্টৰ ওচৰতে আছোঁ। আহা ইয়ালৈকে, ইয়াতে কথা পাতিম, আহা। কি হ'ল, ইয়ালৈকে আহিছে নেকি তেওঁলোক? কোন হয়নো ইয়ালৈ আহিছে যে? ভালদৰে ময়ো নাজানো কোন হয়, কি কথা, কি বতৰা, কিয়নো আহিছে, ভালকৈ ময়ো নাজানো। ফোনত
কোৱা মতে মই শুনিছোঁ আৰু হেৰি কি কয় মোক ভাল পাই হেনো এই কিবা কিবি কৈছে এনেকৈ আহিলেহে ভালকৈ গম পোৱা যাব ৰচোন আহিবলৈ দে ইয়ালৈকে আহিম বুলি কৈছে তেনেকৈ কৈছে নেকি আজিকালি একো ল'ৰাবোৰ একো ধৰিব নোৱাৰি দেই তই একো হেৰি ঘপককৈ একো কৰি নিদিবি গম পাইছ পিয়াক্ষী তই ঘপককৈ একো কৰি নিদিবি ৰচোন আহিবলৈ দে কিনো আৰু আহক তাৰপিছতে কথা পাতিলেহে গম পাম আহিবলৈ দে তোমালোকেই ফোন কৰিছিলা নেকি মোক হয় আমিয়ে ফোন কৰিছিলোঁ ঐ মোৰ দেখোন বৰ ভয় লাগিছে মই কি কওঁ তই মনে মনে থাক তই চিন্তা কৰিব নালাগে মই আছোঁ নহয় তোমালোক দুজনীৰ ভিতৰত পিয়াক্ষী কোননো পিয়াক্ষী ময়ে পিয়াক্ষী কোৱাচোন কি কথা আছিলে মোৰ লগত পিয়াক্ষী তই যি টি কথা নাপাতিবি দেই তই হেৰি কথাবোৰ একদম সাৱধানে পাতিবি যি টি কৰি নিদিবি আকৌ দেই তই চিন্তা কৰিব নালাগে মই যি টি কথা পতা ছোৱালী নহয় দে কিনো কয় কিনো হ'ল মই সুধিছোঁ আৰু ভালকৈ তই চিন্তা কৰিব নালাগে তই বহি থাক তোৰ ভাগৰ লাগিছে তই বহি থাক দেই কোৱাচোন কি হ'ল কোনে কি হয় বুলি কৈছিলে এতিয়া কোৱাচোন ভালকৈ কোৱা আমাৰ ই মানে তোমাক ভাল পায় হেনো তাকে ভালকৈ ক'ব পৰা নাই সেইটো কাৰণে মই লৈ আহিলোঁ ই মানে তোমাৰ কাৰণে পাগল ই তেজেতি গান গাই তোমাৰ কথা যিবোৰে কৈছে মই কিডনীটো দি দিলোঁ মই কলিজাখন দি দিছোঁ মই মোৰ গোটেই দেহাটো দি দিছোঁ অন্তৰখন দি দিছোঁ তোমাৰ কাৰণে সি চব দি দিছে তোমাক হেনো ভাল পোৱা কথাটোৱেই ক'ব পৰা নাই সেইটো কাৰণে সি ভাল পোৱা কথাটো ক'বলৈ আহিছে আৰু তুমি বা কি কোৱা এতিয়া এনেই মোৰ বন্ধু বেয়া নহয় ভাল সেইটো কথা নেকি মই আকৌ এওঁক কেতিয়াবা দেখোঁ মোক মাজে মাজে চাই মই আকৌ ভাবোঁ কিয়নো মোক চাই ফুৰে বা কিনো হৈছে হেৰি কি কয় এদিন ওচৰতে থকা মানুহ এজনকো সুধিছিলোঁ মই নামটো কৈছিলে খগেন বুলি হেৰি কি কয় ৰ'বাচোন বাৰু দেই পটককৈ মই আমাৰ মমিক কথা এটা সুধি লওঁ মমি ল'ৰাটোৱে হেনো মোক ভাল পায় মোক হেনো চাই থাকে মোৰ কাৰণে হেনো মৰিবও পাৰে মোৰ কাৰণে হেনো চব কৰিব পাৰে হেৰি মই কি কৰোঁ তই কচোন মনে মনে কচোন মই কি কৰোঁ এতিয়া ল'ৰাটোৰ লগত মই কথা পাতিব লাগিব তেনেকৈ কথা পাতিব নোৱাৰি নহয় আগধৰি মই কথা পাতি লওঁ ৰবি দেই তুমি অলপ আগলৈ আহাচোন তোমাক কথা কেইটামান সুধিব লাগে অকণমান আগলৈ আহা সোধক কি সোধে সোধক মোৰ কিন্তু বৰ ভয় লাগিছে দেই মোৰ বহুত ভয় লাগিছে হেৰি ভয় লগা কথা কিন্তু নুসুধিব দেই ঠিক আছে ভয় লগা কথা নুসুধো বাৰু কিন্তু আহাচোন মই বহি লৈ তোমাৰ লগত কথা পাতিম আহাচোন আহা কোৱাচোন তুমি এওঁক কেতিয়া দেখিছিলা আৰু ক'ত দেখিছিলা কৰঙা ঢেকীয়াজুলি চাৰিআলিতে মই প্ৰথম দেখিছিলোঁ কোৱাচোন তুমি পিয়াক্ষীৰ বাবে কি কৰিব পাৰিবা কোৱাচোন মই পিয়াক্ষীৰ বাবে চব কৰিব পাৰিম পৃথিৱীত এনেকুৱা এটা কাম নাই মই যিটো পিয়াক্ষীৰ বাবে কৰিব নোৱাৰোঁ মোক যিহকে কৰিবলৈ দিয়ে মই তাকেই কৰিব পাৰিম কিন্তু মই পিয়াক্ষীক বহুত ভাল পাওঁ বহুত তুমিনো মোৰ কি দেখি ইমান ভাল পালা যে তুমি মোৰ কাৰণে চব কৰিব পৰা হ'লা মইতো তোমাক ভালকৈ চিনিয়ে নাপাওঁ তুমিও মোক ভালকৈ চিনি নোপোৱা তুমি মোক নাজানাও মই কেনেকুৱা ছোৱালী কি কথা কি বতৰা কিন্তু তুমি মোক কিয় ইমান ভাল পালা নোকোৱাচোন নাজানো কিয়নো এনেকুৱা নাজানো তোমাক দেখিলেই মোৰ চাই থাকিবলৈ মন যায় আৰু তুমি ক'ৰবালৈ গৈ থকা দেখিলেও মোৰ তোমাৰ পাছে পাছে গৈ থাকিবলৈ মন যায় আৰু তুমি য'তে যোৱা মই তাতে ৰৈ তোমাক জুমি চাই থাকোঁ নাজানো কিয় এনেকুৱা মাত্ৰ মই তোমাক বহুত ভাল পাওঁ মই বহুত ভাল পাওঁ পিয়াক্ষী কোৱা পাৰিলে তুমি মোৰ বন্ধুৰ প্ৰস্তাৱটো গ্ৰহণ কৰা মোৰ বন্ধুৱে তোমাক সঁচাকৈয়ে বহুত ভাল পায় আজি ৰাতিপুৱাৰ পৰা তোমাৰ যিখিনি কথা বন্ধুৱে মোক কৈছে যে মই মোৰ প্ৰত্যেকটো বস্তুৱে মই পিয়াক্ষীৰ বাবে দি দিব পাৰোঁ প্ৰতিটো পলতে তোমাৰ লগত থাকিব পাৰে তোমাৰ সুখৰ দুখত সকলোতে তেওঁ সমভাগী হ'ব পাৰে সেইবাবে তুমি এবাৰ অলপ ভাবি লোৱা আৰু তাৰপিছত মোৰ বন্ধুৰ কথাটো এবাৰ ভাবা তাৰপিছতে মোৰ বন্ধুক কিবা এটা ভাল উত্তৰ এটা দিব বুলি মই আশা ৰাখিলোঁ পিয়াক্ষী প্লিজ পিয়াক্ষী ঐ মমি কি কৰোঁ এতিয়া মই কচোন তই মোক দে কিবা এটা কি কৰোঁ মই এতিয়া কি নকৰোঁ তই মোক ক তই যি ক মই তাকে কৰিম আৰু তই কচোন মই চব একদম বিমূৰত পৰিছোঁ মমি তই গম পাৱ নে তই কচোন মই কি কৰোঁ ল'ৰাটো বেয়া নহয় গম পাইছ তোৰ কাৰণে ল'ৰাটোৱে চব কৰিব পাৰিম বুলি কৈছে সুখে দুখে প্ৰতিটো পলতে তোৰ লগত থাকিম বুলি কৈছে তোৰ কাৰণে যিহকে লাগে তাকে কৰিব পাৰিম বুলি কৈছে তোক মৰম কৰিব গম পাইছ তোক বহুত মৰম কৰিব সি তোক বহুত ভাল পায় সেইবাবে মই তোক কওঁ তই ল'ৰাটোক তই য়েছ দি দে আৰু য়েছ মোৰ ফালৰ পৰা তই য়েছ দে বুলিয়ে মই তোক কওঁ আৰু দে
তোমাৰ যিমানখিনি মোৰ প্ৰতি মৰম আছে, তোমাৰ যিমানখিনি মোৰ প্ৰতি কৰিব পৰা প্ৰতিটো কামৰে সাহস আছে, তোমাৰ যিমানখিনি মৰম আছে, সিমানখিনি মৰম মোৰ প্ৰতি যে কাৰোবাৰ থাকিব পাৰে মই আজিলৈকে সপোনতো ভবা নাছিলোঁ আৰু মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু তোমাৰ সেই মৰম আৰু ভালপোৱা দেখি মোৰো তোমাৰ প্ৰতি মৰম আৰু ভালপোৱা হৈছে আৰু সেইবাবে মই তোমাৰ মোৰ প্ৰতি যিমান মৰম আৰু ভালপোৱা আছে সেইখিনি মোৰো তোমাৰ প্ৰতি আছে বুলি মই তোমাক কৈছোঁ। আৰু তুমি যিদৰে মোক বিচাৰিছিলা সেইদৰে মই তোমাৰ ওচৰত আছোঁ, তুমি চিন্তা কৰিব নালাগে। বা বন্ধু, তুমি প্ৰেমত সফল হ'লা দেই, তুমি প্ৰেমত সফল হৈছা। তোমাৰ মৰম আৰু তোমাৰ ভালপোৱাই তোমাক প্ৰেমত সফলতা কৰি তুলিছে। মই কিন্তু বহুত সুখী হৈছোঁ বন্ধু, বহুত সুখী হৈছোঁ। তুমি কিন্তু পাৰ্টি দিব লাগিব দেই, পাৰ্টি দিব লাগিব। হয় দেই, মোৰো পিয়াক্ষী আৰু খগেনৰ মৰম আৰু ভালপোৱা দেখি মোৰো বহুত ভাল লাগিছে আৰু আজি মই বহুত সুখী হৈছোঁ। এওঁলোকৰ যে ভালপোৱা চিৰ যুগমীয়া হয় আৰু যে সদায় এনেদৰে মৰম আৰু হাঁহি ধেমালিৰে থাকিব পাৰে, তাই মই আজি এওঁলোকৰ শুভ দিনটোত কামনা কৰিছোঁ আৰু দেই। আহা পিয়াক্ষী আৰু খগেন, আমি দৰ্শকক কেতিয়াকৈ খানাটো দিম এবাৰ ভালকৈ কৈ দিওঁ আহা। বন্ধুসকল, আপোনালোকে খগেনৰ তেজেদি ফলা মৰম আৰু পিয়াক্ষীৰ উদাৰতা আপোনালোকে দেখা পালে। আমাৰ এই পিয়াক্ষী এতিয়া বৰ্তমান পঢ়ি আছে এইবাৰ ক্লাছ 8ত। পিয়াক্ষীৰ বন্ধু পঢ়ি আছে আপোনাৰ মমি ক্লাছ 9ত। আমাৰ খগেনো পঢ়ি আছে, ময়ো পঢ়ি আছোঁ। আমি একেবাৰে সৰু হৈ আছোঁ, যদিও সৰু তথাপিতো আমি প্ৰেমত পৰিছোঁ, ভালপোৱা হৈছে আৰু। বন্ধুসকল, ৰাইজসকল, আপোনালোকে আমাক দুখ ধাই নধৰিব। আমি আপোনালোকৰ পিয়াক্ষী ধুনীয়াকৈ পঢ়ি পিয়াক্ষীৰ সপোন পৰিপূৰ্ণ কৰি পিয়াক্ষীয়ে ধুনীয়াকৈ আৰু উপযুক্ত বয়সত বিয়াখন হ'ব, আপোনালোকে খাবলৈ পাব। আমাৰ এনেকৈ ভিডিঅ'বোৰ চাই থাকিব, আপোনালোকে গম পাব পিয়াক্ষী বিয়াখন খগেনৰ লগত কেতিয়া হ'ব। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটোত দবাই অল কৰি থ'ব, তেতিয়া আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যনখিনি পাই থাকিব। আৰু এনেকৈ আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ' চাই থাকিব বুলি আমাৰ আশা থাকিল। ভিডিঅ'টো ভাল পালে একেবাৰে শেষত এটা কমেণ্ট দিব আৰু পিয়াক্ষী বৰ্তমান পঢ়ি থকাখিনিত আপোনালোকে আশীৰ্বাদ কৰিব আৰু পিয়াক্ষী বন্ধু মমিকো আশীৰ্বাদ কৰিব, খগেনকো আশীৰ্বাদ কৰিব। আৰু বন্ধুসকল, আপোনালোকে মোকো আশীৰ্বাদ কৰিব বুলি মোৰ আপোনালোকলৈ বহুত আশা থাকিলে। আজিলৈ বাই বাই।